নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় সকলো কুশলে আছা। মই আজি তোমালোকৰ ৬ষ্ঠমান শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ থকা আমাৰ পাঠ নং ৯ কি ক'ত কেতিয়া আৰু কেনেকৈ পাঠটো তোমালোকৰ লগত আলোচনা কৰিম। নিশ্চয় তোমালোকে পাঠটোৰ যি নামাকৰণ তাৰ পৰা অকণমান অনুমান কৰিব পাৰিছা যে এই পাঠটিনো বা এই পাঠটিৰ নামাকৰণে আমাক কি বুজাব গৈছে। অৰ্থাৎ যে আমি যেতিয়া কোনো এটা ঘটনা আজিৰ ওপৰত যেতিয়া ক'ৰবাত শুনি পাওঁ, তেতিয়া এই ঘটনাটোনো ক'ত হ'ল, কেনেকৈ হ'ল, কেতিয়া হৈছিলে আমি জানিবলৈ খুব ইচ্ছুকতা প্ৰকাশ কৰোঁ, নহয়নে? ঠিক তেনেধৰণে আজি যিটো আমাৰ পাঠ্যপুথি বা আমাৰ যিটো পাঠ, এই পাঠৰ উদ্দেশ্যটো হ'ল যে অতীতত ঘটা কিছুমান ঘটনাৰাজিৰ ওপৰত আমি আলোচনা কৰা বিষয়, যাক আমি সাধাৰণতে কি বুলি কৈছোঁ, ইতিহাস বুলি কওঁ। আজি আমি এই পাঠটিৰ জৰিয়তে ইতিহাসনো কি, ইতিহাস কিয় জানিব লাগে, আৰু এই ইতিহাস ৰচনা কৰিবলৈ আমাৰ কোনখিনি আহিলা বা সমল আমাৰ প্ৰয়োজন হয়, আৰু এই ঐতিহাসিক সমলবিলাকনো আমি কিয় ভালদৰে সংৰক্ষণ কৰি থ'ব লাগে সেই বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে সকলোৱে নিজৰ নিজৰ পাঠ্যপুথিসমূহ উলিয়াই লোৱা, আৰু আমি যি কিবা অসুবিধা পালে তোমালোকৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা। নিশ্চয় আমি পৰৱৰ্তী খণ্ডত ইয়াৰ সম্পূৰ্ণ উত্তৰ দিবলৈ আমি প্ৰয়াস কৰিম। তেতিয়াহ'লে আহাচোন আমি পাঠলৈ আগবাঢ়োঁ। তেতিয়াহ'লে আহাচোন আমি এতিয়া ইতিহাস মানে নেকি আমি ভালদৰে জানি লওঁ। ইতিহাস মানে হ'ল যে অতীতৰ পৰা বৰ্তমানলৈকে পৃথিৱীত বিভিন্ন প্ৰান্তত ঘটা ঘটনাৱলীৰ বিষয়ে নিৰ্ভুলভাৱে তথ্য পোৱা এক সম্বল। অৰ্থাৎ আমি কি বুলি ক'লোঁ যে পৃথিৱীত অতীতৰ পৰা যি ঘটি অহা যিবিলাক ঘটনা, এই ঘটনাৱলীৰ ওপৰত একেবাৰে নিৰ্ভুলভাৱে কোনো খুটি নাটি নথকাকৈ তথ্য পোৱা এক সম্বল, যাক আমি সাধাৰণভাৱে কি কৈছোঁ, ইতিহাস বুলি কৈছোঁ। এই ইতিহাস আমাৰ অধ্যয়নৰ যোগেদি কি হয়, আমাৰ পাহৰণি গৰ্ভত হেৰাই যোৱা যিবোৰ কথা, আমি সেই কথাবোৰ জানিবলৈ সম্ভৱ হওঁ। অৰ্থাৎ অতীততে ঘটা ঘটনাৰাজি কেনেকুৱা আছিলে, কি আছিলে, সেইবোৰ আমি কি কৰোঁ যে আমাৰ এই ইতিহাস অধ্যয়নৰ দ্বাৰাই আমি সম্পূৰ্ণভাৱে নিৰ্ভুলভাৱে আমি জানিবলৈ সক্ষম হওঁ। আৰু ইয়াতে আৰু এইখিনি ক'ব পাৰি আমি যে অতীতৰ কথা গ্ৰহণযোগ্য জানিবলৈ হ'লে আমি কি কৰিব লাগিব, একমাত্ৰ এক সম্বল এটাই আছে, যিটো হ'ল আমাৰ ইতিহাস। ইতিহাসে হ'ল এক নম্বৰ সম্বল, যাৰ জৰিয়তে নেকি আমি অতীতৰ ঘটা বা অতীতৰ কথাবিলাক আমি গ্ৰহণযোগ্যভাৱে বা শুদ্ধ বা কোনো এটা অসুবিধা নোহোৱাকৈ জানিব পৰা এক সম্বল। এটা কথা মনত ৰখা ভাল যে ইতিহাস আখ্যান বা সাধু কথা নহয়, ই হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। কাৰণ আমি বহুতে এই ইতিহাসক যেতিয়া আমি ক'লোঁ যে অতীতত ঘটা ঘটনাৰ ওপৰত আলোচনা কৰা, তেতিয়া আমাৰ কিছুমান আছে নহয়, তোমালোকৰ নিশ্চয় ককা আইতা তেওঁলোকৰ মুখে মুখেও কিছুমান তোমালোকে কথা শুনিব পাইছা, যে মুখে মুখে চলি অহা যি লোককথা বা আমি সাধু কথা বুলি কওঁ, এইবিলাকো ধৰক অতীতত ঘটা ঘটনাৰ দৰে তেওঁলোকে বুজাব বিচাৰে, কিন্তু এইবোৰ কেতিয়াও কি নহয়, ইতিহাস নহয়। তোমালোকৰ তেনেকুৱা বা কাহিনী বা লোককথাৰ নাম ক'ব পাৰিবানে? নিশ্চয় তোমালোকে বেউলা লক্ষীন্দৰৰ কাহিনী শুনিছা, ঠিক তেনেকৈ সাবিত্ৰী সত্যবানৰ কাহিনী শুনিছা, নহয় জানো? গতিকে এইবোৰ একোটা কি হয়, লোককথা বা আমাৰ মুখে মুখে চলি অহা সাধু কথা বা লোককথা। অৰ্থাৎ লোককথা মানে কি, যে মুখে মুখে বাগৰি অহা কিছু কাহিনী, এইবিলাকৰ কোনো বাস্তৱ সত্যতা নাই বা কোনো ধৰণৰ প্ৰমাণ বিচাৰি পোৱা নাযায় বা টান। সেয়েহে এইবিলাকক কি বুলি কৈছোঁ, ইতিহাস বুলি ক'ব নোৱাৰোঁ। কাৰণ কেলৈ, ইহঁতৰ কোনো ধৰণৰ সত্যতা প্ৰমাণ বিচাৰি পোৱাটো খুব টান। গতিকে আমি ক'ব পাৰোঁ যে সাধু কথা বা আমাৰ যিবিলাক মুখে মুখে চলি অহা যি লোককথা, এইবোৰ কেতিয়াও ইতিহাস নহয়। আৰু এটা কথা তোমালোকক জনাই থোৱা ভাল যে আমাৰ বহুতে ইতিহাস আৰু বুৰঞ্জী এই দুটাও একে অৰ্থত বুজাব বিচাৰে, যে
আমি কি বুলি ক'লো যে ইতিহাস আৰু বুৰঞ্জী একে অৰ্থত বুজাব বিচাৰে। এইটো কিন্তু শুদ্ধ নহয়, কিয়নো ইতিহাস আৰু বুৰঞ্জীৰ কিছুমান গুণগত পাৰ্থক্য আছে। কিয়নো যে এই যিবিলাক বুৰঞ্জী, এই বুৰঞ্জীবিলাক বিশেষকৈ ৰজা মহাৰজা বা ভাল সম্ভ্ৰান্ত পৰিয়ালৰ লোকসকলে তেওঁলোকৰ কোনোবা এজনৰ হতুৱাই এই তেওঁলোকৰ জীৱনীবিলাক বা তেওঁলোকৰ ক্ৰিয়াকলাপৰ পৰা বা তেওঁলোকৰ কাৰ্যকাল বিষয়ে ওপৰত লিপিবদ্ধ কৰিবলৈ দিয়ে। গতিকে তেনে ক্ষেত্ৰত কি হয়, এই বুৰঞ্জী সমূহত আমাৰ যিসকল ধৰক প্ৰায় সংখ্যক যিবিলাক আমাৰ সাধাৰণ জনসাধাৰণ থাকে তেওঁলোকৰ কথাবোৰ তাত লিপিবদ্ধ হোৱা নাথাকে। অৰ্থাৎ কিছুমানে হয়তো কৰিব পাৰে, নকৰিবও পাৰে। কিন্তু ইতিহাস হ'লে কি হ'ব, তাত সকলো ৰজা মহাৰজাৰ পৰা ধৰি সাধাৰণ প্ৰজালৈকে সকলোখিনি কথা তাত উল্লেখ থাকে। গতিকে তোমালোকে কেতিয়াও ইতিহাস আৰু যি বুৰঞ্জী এই একেই বুলি ভাবি নল'বা। যে আমি যে ইতিহাসৰ বিষয়ে ইমানখিনি নিশ্চয় আমি সংজ্ঞাটো জানিলোঁ বা ইতিহাস কি সেই বিষয়ে গম পালোঁ, নহয়নে? এতিয়া আমি আহোঁ যে এই ইতিহাসৰ পৰা আমি কি কি জানিব পাৰোঁ বা ইতিহাস আমি কিয় পঢ়িব লাগে সেই বিষয়ে অকণমান আলোচনা কৰোঁ। তোমালোকে নিশ্চয় ইতিহাসৰ যি সংজ্ঞা আমি দাঙি ধৰিলোঁ তাৰ পৰা জানিব পাৰিছা যে ইতিহাস অধ্যয়ন কৰিলে কি হয়, আমাৰ অতীত কালৰ পূৰ্বপুৰুষসকলৰ আৰ্থ সামাজিক ধৰ্মীয় ব্যৱস্থা, সাজ পোছাক, অতীতৰ মানুহৰ খাদ্যাভ্যাস, বাসস্থান, অলংকাৰ আদিৰ বিষয়ে সঠিকভাৱে জানিব পাৰোঁ, নহয়নে? ইয়াৰ উপৰিও যে অতীত কালত আমাৰ অতীতৰ যিসকল আমাৰ যিবিলাক আমাৰ পূৰ্বপুৰুষ আছিলে তেওঁলোকৰ আমোদ প্ৰমোদৰ ব্যৱস্থা কেনেকুৱা আছিলে বা তেওঁলোকৰ সাহিত্য সংস্কৃতি কেনেকুৱা আছিলে সেই বিষয়ে কি হয় আমাৰ ইতিহাসত স্পষ্টভাৱে লিখা থাকে। আৰু এই ইতিহাস অধ্যয়নৰ যোগেদি আমি সেইখিনি জানিবলৈ সক্ষম হওঁ। আমি ইতিহাস অধ্যয়ন কৰিলেই আমি কি কৰিব পাৰোঁ যে অতীতৰ কথা গম পালে আমি ভৱিষ্যতলৈকে আমি কেনেধৰণে আগবাঢ়িব লাগিব সেই বিষয়ে সুস্থিৰ পৰিকল্পনা কৰিব পাৰোঁ। গতিকে আমাৰ সেই ইতিহাস অধ্যয়ন কৰিলে আমি সেই এটা আমাৰ লাভালাভ হয়। এতিয়া নিশ্চয় তোমালোকে গম পাইছা যে ইতিহাস আমি কিয় অধ্যয়ন কৰিব লাগে। আমি কি বুলি ক'লো যে ইতিহাস অধ্যয়ন কৰিলে আমি অতীতত আমাৰ সামাজিক অৱস্থা, ধৰ্মীয় অৱস্থা বা আমাৰ খাদ্যাভ্যাস কেনেকুৱা আছিলে, আৰ্থ সামাজিক কেনেকুৱা আছিলে সেইখিনি আমি যেতিয়া গম পাম তেতিয়াহ'লে আমি সেইখিনি দূৰ কৰিবলৈ গ'লে কেনেধৰণৰ আঁচনি আমি প্ৰস্তুত কৰিব লাগিব সেইখিনিও আমি কি কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ ভৱিষ্যতৰ কাৰণে আমি এটা ভাল আঁচনি প্ৰস্তুত কৰিবলৈ আমি মানে চিন্তাধাৰা আমি আগুৱাব পাৰোঁ। এইখিনি হৈ গ'ল আমাৰ ইতিহাস পঢ়াৰ বা ইতিহাস অধ্যয়নৰ আমাৰ লাভালাভ। তেতিয়াহ'লে আমি এইবাৰ আহোঁ যে ইতিহাস অধ্যয়নৰ বাবে প্ৰয়োজন হোৱা সমলবোৰৰ বিষয়ে। অৰ্থাৎ সমল বা আমি কি বুলি কওঁ যে ইতিহাস সমল আমি কাক কওঁ যে ইতিহাস ৰচনা কৰিবৰ কাৰণে আমি কিখিনি বস্তু লাগে বা কিখিনি আহিলা লাগে আমি তাকে বুলি কৈছোঁ সমল বুলি কৈছোঁ। যে আমি সাধাৰণতে যে প্ৰাচীন কালৰ যিবিলাক লিপি, হয়তো সেয়া শিলালিপিও হ'ব পাৰে, তাম্ৰলিপিও হ'ব পাৰে বা সাঁচিপাত যিটো আমি এক গছৰ পাত, সাঁচি নামৰ এটা গছ আছিলে আগতে আমাৰ আমাৰ পুৰণি কালত, সেই আমাৰ যিসকল ভাল গুণী জ্ঞানী লোক আছিল তেতিয়া যিহেতু বহি প্ৰচলন আছিলে তেতিয়া তেওঁলোকে সেই সাঁচিপাততে তেওঁলোকৰ কাহিনীবোৰ লিখা আছিল। আৰু যি নেকি আমাৰ এতিয়াও মিউজিয়ামবিলাকত আমাৰ সাঁচিপাত পোৱা যায়। সেই সাঁচিপাত তাৰ উপৰিও যিবিলাক তামৰ লিপি, অৰ্থাৎ তামৰ পৰা খুব পাতলকৈ এটা তামৰ পাত তৈয়াৰ কৰি পিনে এটা বহীৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰিছিলে, তাত যাক আমি তামৰ লিপি বুলি কওঁ। ঠিক তেনেকৈ গছৰ বাকলি বা মুদ্ৰা বা আমাৰ ডাঙৰ ডাঙৰ অট্টালিকা ভগ্নাৱশেষ সেইবিলাকৰ একোটা কি হয় আমাৰ ইতিহাস ৰচনাৰ কাৰণে প্ৰয়োজন হোৱা এক সম্বল। তাৰ উপৰিও আৰু কিছুমান আৰু তাতকৈ আটাইতকৈ এটা উল্লেখযোগ্য আমাৰ সম্বল আছে কি যে বিদেশী যিবিলাক বিদেশৰ পৰা পৰ্যটক, এই পৰ্যটকবিলাকে আহি পিনে আমাৰ যি টোকা লিখি থৈ যায় এই বৈদেশিক বা বিদেশৰ পৰা অহা আমাৰ পৰ্যটকসকলৰ যিবিলাক টোকা, এই টোকাও আমাৰ ইতিহাস ৰচনাৰ কাৰণে যথেষ্টখিনি আমাক সম্বল হিচাপে আমাক উপকৃত কৰে। এতিয়া চোৱা আমি কি বুলি ক'লো যে আমাৰ ইতিহাস সম্বল হিচাপে মুদ্ৰা
আমাৰ মুদ্ৰাবিলাকৰ আমাৰ এটা ঐতিহাসিক সমল। এই আমাৰ মুদ্ৰাবিলাকত কি হয়, আমাৰ যিসকল আমাৰ ৰজা মহাৰজাৰ মুদ্ৰা প্ৰচলন কৰে তেওঁলোকৰ নাম থাকে, তাতে কি থাকে, তেওঁলোকৰ চন উল্লেখ থাকে, বা আমাৰ সেই মুদ্ৰাবোৰত তেওঁলোকৰ কিছুমানৰ হয়তো তেওঁলোকৰ ফটো দিয়া থাকে, বা সেই ৰজা মহাৰজাজনে যি ধৰ্ম বিশ্বাস কৰে সেই ধৰ্ম তেওঁলোকৰ যি হ'ল দেৱ দেৱী, সেই দেৱ দেৱীৰ ফটোবিলাক তাতো দিয়া থাকে। তেতিয়া আমি কি কৰোঁ, সেই সময়বিলাকৰ পৰা সেই সময়ত কোন ৰজা আছিলে বা তেওঁলোকে কেনেধৰণৰ দেৱ দেৱী পূজা কৰিছিলে সেই বিষয়ে জনাত যথেষ্টখিনি সুবিধা হয়। আৰু এইখিনি তোমালোকে এটা কথা উল্লেখ কৰি থওঁ যে আমাৰ এই যে পৌৰাণিক যিবিলাক আমাৰ ডাঙৰ ডাঙৰ অট্টালিকা যিটো ভগ্নাৱশেষ বা আমাৰ এই মুদ্ৰা বুলি ক'লোঁ, বা বিভিন্ন ধৰণৰ আমাৰ শিলালিপিৰ কথা কৈছোঁ নহয়নে, এইবোৰৰ ওপৰত যে অধ্যয়ন কৰি পেলাই এটা আমাৰ কি আছে, এটা বিভাগ আছে যাক আমি প্ৰত্নতত্ত্ব বিভাগ বুলি কওঁ। আৰু যিসকল ব্যক্তিয়ে যে এই প্ৰাচীন সামগ্ৰী অধ্যয়ন কৰি পিনে ইতিহাস ৰচনা কৰে তেওঁলোক আমি কি প্ৰত্নতত্ত্ববিদ বুলি কওঁ। এই প্ৰত্নতত্ত্ববিদসকলে কি হয়, অতীতৰ মানুহৰ জীৱন প্ৰণালীৰ বিষয়ে জানিবলৈ হ'লে কি কয়, তেওঁলোকে কেতিয়াবা দেখা যায় যে বিভিন্ন জীৱ জন্তুৰ বা চৰাই চিৰিকটিৰ হাড় বা মাছৰ কাঁইট আদি বিচাৰি আনিও অধ্যয়ন কৰে। তেতিয়াহ'লে নিশ্চয় তোমালোকে ঐতিহাসিক সমল বুলি ক'লে কি বস্তু বা ঐতিহাসিক সমলনো কি সেই বিষয়ে নিশ্চয় তোমালোকে অকণমান হ'লেও অনুমান কৰিব পাৰিছা নহয়নে। এই যে আমাৰ যিবিলাক ঐতিহাসিক সমলৰ বিষয়ে আমি যি কথা তোমালোকক ক'লোঁ, যে এই সমলবোৰ যিহেতু আমাৰ কি হয়, ইতিহাস ৰচনা কৰাত আমাৰ যথেষ্টখিনি উপকাৰ কৰে নহয়নে। গতিকে আমি এই ঐতিহাসিক সমলবোৰ আমি সংৰক্ষণ কৰাটো আমাৰ খুব নিতান্তই প্ৰয়োজন। আমি কেতিয়াও এই আমাৰ যিবোৰ ঐতিহাসিক সম্বল আছে এই সম্বলবোৰ আমি কেতিয়াও কি কৰে অনিষ্ট কৰিব নালাগে। আমি কোনখিনি বস্তুৰ কথা ক'লোঁ, ধৰক আমাৰ অতীতৰ আমাৰ কি হয়, যিবিলাক আমাৰ অতীতত থকা আমাৰ ডাঙৰ অট্টালিকাৰ যিটো ভগ্নাৱশেষ বা আমাৰ সেই অতীতৰ মুদ্ৰা বা আমাৰ যিবোৰ আমাৰ শিলালিপি বুলি কওঁ বা বিদেশী পৰ্যটকৰ যি টোকা, সেইবোৰ আমি কি হয় সদায় খুব ভালদৰে সংৰক্ষণ কৰি থ'ব লাগে। কাৰণ এতিয়া আমি সংৰক্ষণ কৰি থ'লেহে আগন্তুক দিনত আমাৰ এই সময়ছোৱাৰ বিষয়ে তেওঁলোকে কি হয়, আমাৰ ঐতিহাসিকসকলে বা ইতিহাসবিদসকলে আমাৰ ইতিহাস ৰচনা কৰিবলৈ যথেষ্টখিনি সুবিধা হ'ব। বাৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় আজি পাঠ্যপুথিৰ পৰা অকণমান হ'লেও আমি ইতিহাস কি বা এই ইতিহাস অধ্যয়ন কিয় কৰিব লাগে বা এই ইতিহাস অধ্যয়ন কৰিবলৈ আমাৰ কি সমল লাগে এই বিষয়ে অকণমান থুলমূলকৈ তোমালোকে জানিব পাৰিলা নহয়নে। এতিয়া আহাচোন আমি গোটেই আমি এটা পুনৰ আমি পৰ্যালোচনা কৰোঁ যে আমাৰ এই পাঠ্যপুথিখন আমি পঢ়ি পিনে বা আমাৰ এই পাঠটোত আমি কিখিনি জ্ঞান আয়ত্ব কৰিব পাৰিলোঁ সেই বিষয়ে তোমালোকৰ আগত মই থুলমূলকৈ পুনৰ চমুকৈ আলোচনা কৰি দিছোঁ। প্ৰথমে বাৰ কি পালোঁ, আমি ইতিহাস মানে কি সেই বিষয়ে আমি জানিব পাৰিলোঁ। তাৰপাছত আমি কি পালোঁ যে দ্বিতীয়তে ইতিহাস অধ্যয়নৰ জৰিয়তে মানুহৰ অতীতৰ জীৱনৰ বিষয়ে সবিশেষ জানিব পাৰি আমি সেই বিষয়েও জানিব পাৰিলোঁ। তাৰপাছত আছিলে আমাৰ ইতিহাস বুৰঞ্জী আৰু সাধু কথা একেই নহয়। ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনা নিৰ্ভৰযোগ্য ধাৰাবাহিক বিৱৰণী। ইতিহাস অধ্যয়নৰ জৰিয়তে ঐতিহ্য পৰম্পৰা আৰু সংস্কৃতিৰ পৰিৱৰ্তন আৰু পৰিৱৰ্তনৰ ধাৰা উপলব্ধি কৰিব পাৰি। নিজৰ সভ্যতা সংস্কৃতিৰ বিষয়ে জানিবলৈ ইতিহাস অধ্যয়ন অপৰিহাৰ্য। ইতিহাস অধ্যয়নৰ সমল হ'ল ভগ্নাৱশেষ, শিলালিপি, তাম্ৰলিপি, মুদ্ৰা, সাহিত্য, বিদেশী পৰ্যটকসকলৰ বিৱৰণী ইত্যাদি। এই ঐতিহাসিক সমলবোৰ আমাৰ সভ্যতাৰ ক্ৰমবিকাশৰ চানেকি। গতিকে এইবোৰক সযত্নে আমি সংৰক্ষণ কৰিব লাগে, কিয়নো আমি এই ঐতিহাসিক সমলবোৰৰ ওপৰতে নিৰ্ভৰ কৰি আমি অনাগত দিনলৈ আমাৰ বৰ্তমান দিনৰ যি এটা ইতিহাস ৰচনা কৰাত সুবিধা হ'ব। তেতিয়াহ'লে নিশ্চয় তোমালোকে কথাখিনি উপলব্ধি কৰিব পাৰিলা। তেতিয়া আন এটা পাঠৰ সৈতে আৰু এটা খণ্ডত তোমালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।